মই ভাবিছোঁ আজি আমাৰ মাৰ ঘৰটো মই দেখুৱাম। প্ৰথমতে মন্দিৰৰ পৰা আৰম্ভ কৰোঁ। এটা মাৰ ঘৰৰ গেটৰ ওচৰত কিবা মন্দিৰ দেখুৱাই দিয়া। কৰিছিলোঁ সেইটো। তাৰপিছত আহা এইপিনে এটা আমাৰ পুখুৰী এইটো এতিয়া পানী শুকাই গৈছে, কিন্তু মাছ বহুত আছে। কেইদিনমান পিছত আকৌ মাছ হ'ব। তাৰপিছত এইপিনে দেখুৱা, এইবিলাক কি গছ চিনি পায় কি নাপায়? কেইডাল আছে? এডাল, দুডাল, তিনিডাল, চাৰিডাল। কি গছ জানা? তুমি কোৱাচোন কি গছ? এইবিলাক চেগুন গছ। মানে ইয়াৰ কাঠেদি ফাৰ্নিচাৰ বহুত ভাল হয়। একদম বছৰ বছৰ প্ৰতি বছৰ গ'লেও একো নহয় ইয়াৰ ফাৰ্নিচাৰ। ফুলিছে এয়া দুডাল আছে। ময়ে আনি লগাইছিলোঁ এইবিলাক। আগতে মোৰ ফুলৰ চখ খুব আছে, এতিয়াও আছে, কিন্তু এতিয়া কি কৰোঁ, এতিয়াতো ৰেণ্টত থাকে, জাগা নাই, সেইকাৰণে নোৱাৰোঁ। জেচমিন গছটো ক'ত আছে? এইটোও দেখোন প্ৰথমতে এইটো লেমন। এনেকুৱা লেমন হয় নহয়, কিমান ফুল ফুলিছে দেখিছা কি নাই? এয়া একদম ভৰ্তি লেমন হয়। সৰু সৰু হয় নেমুটো কিন্তু। আৰু এয়া হ'ল এই এটা কচু, এইটো কালাৰিং পাত। দেখিব ইমান ধুনীয়া এই পাতকেইটা। এয়া এইটো হ'ল হোৱাইট ফুল। এটা ইমান ফুলে নহয়, ইমান ফুলে। তাৰপিছত দেখুৱাই আছোঁ, আমাৰ ঘৰটো এইটো হ'ব, হোৱাৰ পিছত এইখিনিত হ'ব গেটটো। এইখিনিতে ডাঙৰ গেট হ'ব। এই ঘৰটো হোৱাৰ পিছত আগতে আমি ক'ত আছিলোঁ সেইটোও দেখুৱাই দিম। সেই হ'ল চজিনা গছ, দেখিছে ন? সেইয়া কিমান চজিনা লাগি আছে। অলপমান জুম কৰি দেখুৱাই দিয়া। সেইয়া কিমান চজিনা ভৰ্তি। এয়া এডাল, পিছফালে এডাল আছে, দেখোন। আৰু এই হ'ল তালৰ গছ। তাল হোৱা নাই, দূৰৰ পৰা দেখুৱাই দিয়া পুৰা তালৰ গছটো। তালৰ গছ কিছুমানে চিনি নাপায়, কিছুমানে পায়। তাল হোৱা নাই, এইটো তাল হ'ল। এই ফুলৰ গছ, এইবিলাক চব মই আনি লগাইছিলোঁ এইবিলাক। আৰু বহুত ফুল আছিলে, চব মানে ঘৰ বনাওঁতে। জেচমিন। এইটো জেচমিন ফুল, এনেকুৱা ধুনীয়া গোন্ধাই নহয়। এয়া লৈ যাম মই এডাল পুলি, বেলকনিত লগাই দিম। হৈছে চোৱা, ৰাতিপুৱা একদম বগা হৈ ফুলি থাকে। এডাল ফুল, সেইটো দেখুৱাই দিয়া। এই হ'ল আমাৰ নতুন ঘৰ বনাই আছে। এই চা, দৌৰা দৌৰি কৰি আছে। ভৰিত কি? তাৰ অৱস্থাই নাই, আমাৰ গোটেই ঘৰত ইয়াতে দৌৰা দৌৰি কৰি আছে। এই হ'ল এটা ফুল, একদম কি ফুল বুলি কয় এইটো? আখৈ ফুল বুলি কয়। এনেকুৱা ধুনীয়া ধুনীয়া মানে বগা বগা একদম ফুলে। এই এডাল, ইয়াতে হ'ব তুলসী লগাব। এইটো হ'ল নতুন মন্দিৰ হ'ব এয়া। তাৰপিছত আগৰ পুৰণা ঘৰ, দূৰৰ পৰা দেখাই দিওঁ। আগৰ পুৰণা ঘৰ এইটো অলপ। আৰু এল টাইপৰ ঘৰ আছিলে এইটো। চাৰিটা পাঁচটা ৰুম আছিলে। এতিয়া ভাঙি এতিয়া মাত্ৰ দুটা ৰুম আছে। ইমান ফুলৰ গছ, এইবিলাক বহুত ফুল আছিলে ঘৰটো বনাওঁতে। এইবিলাক চব, এইটো ফুল ইমান ধুনীয়া হয় নহয়, ডাঙৰ হয়। এইটো সৰু হৈছে, ৰঙা জবা। এইটো হ'ল এইটো ক্ৰীম কালাৰ আছে, এই ফুলটো। এই দেখিছা ইমান ধুনীয়া ফুলটো। ইয়াত আৰু এটা আছে, ইয়াত ৰঙাও আছে। এইটো হ'ল গোলপীয়া। ইফালৰ পৰাও এটা গেট, এয়া দূৰৰ পৰা দেখুৱাই। এতিয়া দেখুৱা, এয়া হ'ল তামোল বাগান, কলগছ, পুৰা এইটো তামোল বাগান পুৰা, দেখোন। গুৱাবা পকি আছিলে, লৈ গ'ল চোন চিঙি। এটাই আছে মাত্ৰ, ফুল ফুলিছে এইবিলাক। এইটো কি তামোলবাৰী? তামোলৰ, ইমান ডাঙৰ তামোলৰ বাৰী।
এইটো কমলা গছ ন? এইবিলাক কমলা সব অৰেঞ্জ গছ কমলা গছ কলৰ গছো আছে এইবিলাক ডাঙৰ ডাঙৰ জাহাজী কল দীঘল দীঘল জাহাজী কলবিলাক মোকো দেখুৱাবা মাজে মাজে কমলা গছ কিমান আছে ইয়াত ইফালৰ পৰা সেনেকৈ ওলাই যাওঁ আহা বাৰীৰ মাজেদি ওলাই যাওঁ ইমান কমলা মিঠা বহুত মিঠা কমলাকেইটা পকিলে কিন্তু ইয়াৰ কিছুমান মানুহে গাঁৱৰ মানুহে পকিবই নিদিয়ে তাতে খাই শেষ কৰে এইবাৰ অলপ পকিছিল মায়ে পঠাই দিছিল আমাৰ কাৰণে হালধি হা নহয় এইকেইটা হ'ল তামোলৰ পুলি এই তামোল আকৌ তামোল লগাব এইবিলাক চব তামোলৰ পুলি এইবিলাক এইবিলাক চব তামোলৰ পুলি সৰু সৰু লগাব আছে এয়া হ'ল স্কোৱাছৰ গছ এইটোৱেই হ'ল মায়ে যে কৈছিলে স্কোৱাছৰ গাছ এইবিলাক স্কোৱাছ ধৰিছে নেকি? নাই এটা লাগিছিল কি হ'ল লাগিব আৰু স্কোৱাছৰ গাছ এইটো হ'ল ঝাৰু আমি যে ঘৰ ঝাৰু মাৰোঁ যে ঝাৰু গছ ঝাৰু গছ ঝাৰু ধৰিছে অঁ এয়া ধৰিছে আধা কাটিলে বহুত হৈছিল কাটাৰ সময় মানে এতিয়া আকৌ হোৱাৰ সময় এইবিলাক কল জাহাজী কল সেয়া লাগি আছে পাণৰ গছ এইবিলাক এইটো দেখুৱাই দিয়ে এই এনেকৈ ওলাই যাওঁ চিপছ বনাবৰ কাৰণে সেই কল আছেই দেখোন কল এইবিলাক ধানৰ খেতি এইবিলাক আধা চব এইবাৰ আমাৰ এইবিলাক ধানৰ খেতি আমাৰ দেউতাৰ ঘৰত ধানৰ খেতি এইবিলাক চব এইবিলাক এইবাৰ কৰিছে এবাৰ ধানৰ খেতি কৰা হ'ল এইটো ধানৰ খেতি এইটো কি ধানৰ খেতি বুলি কয় আহু খেতি বুলি কয় এইবিলাক মানে আহু ধানৰ খেতি সূৰ্য ডুবি আছে আগতেও কুঁৱাৰ পাৰৰ ওচৰত বহুত কুঁহিয়াৰ আছিলে এতিয়া সেইবিলাক ঘৰ বনোৱাত চব কাটা গ'ল কাৰণে এতিয়া ইয়াত আনি লগাইছে এইটো তেজপাতৰ গছ সেইটো এডাল ছজিনা বুলি কৈছিলোঁ ন এইটো এডাল আৰু এইবিলাক চব ভাত কেৰেলা কি কয় বেলেগ ভাষাত কি কয় নাজানো ইমান ডাঙৰ ডাঙৰ ভাত কেৰেলা হৈছে এয়া তাক মাতচোন এবাৰ কিমান ভাত কেৰেলা লাগিছে আছে সেইবিলাক চব ডাঙৰ হ'ব এইবিলাক ভাত কেৰেলা মস্ত মস্ত ইয়াতে আগতে আদা আছিলে এই ঘৰটো বনোৱাৰ কাৰণে শিল বালি দিয়াৰ কাৰণে আদাবিলাক চব নোহোৱা হ'ল চব কিমান ভাত কেৰেলা লাগিছে এইবিলাক ফুল ফুলিছে ভাত কেৰেলাটো কি বা কয় মানুহবিলাকে কিছুমানে চিনি নাপায় কিছুমানে পায় গাঁৱত থকা মানুহবিলাক চিনি এই হ'ল তেজপাতৰ গছ এইটো চেণ্ডেল পিন্ধাকে আহিলোঁ ধুনীয়া ফুল হয় দেখিছা এইটো ভাত কেৰেলা হৈ আছে এইটো ডাঙৰ এইটো এটা গছতে মানে কমচে কম 20-30টামান ভাত কেৰেলা আছে আকৌ এইবিলাক পুলি হৈয়ে আছে দেখিছা চব ভাত কেৰেলাৰ পুলি এইবিলাক আৰু এইটো আমৰ গছ আম এইবাৰ ইমানকৈ লগা নাই ডালবিলাক কাটি দিয়াৰ কাৰণে এটা দুটা তিনিটা চাৰিটামান এনেকৈ লাগিছে আম আৰু এইডাল এটা নেমু এইটো হ'ল গন্ধৰাজ নেমু এই নেমু হৈছে মই দেখুৱাই আছোঁ গোন্ধ নেমু এইবিলাক আৰু হৈছে সেইফালে
এইয়া সেয়া এইবিলাক চব গোন্ধৰাজ মানে ইফালে আহক বাবার গাড়ি রাখা ট্রেক্টর রাখা ঘর এইয়া নাৰিকল এইটো হ'ল পানত দিয়া নাৰিকল ৰঙা ৰঙা নাৰিকল যে সৰু সৰু হয় যে এইটো পানত দিয়া নাৰিকল কিন্তু আমি পানৰ চানত নিদিওঁ পানীটো খাওঁ নহ'লে কলৰ কলগছ সেইবিলাক লাষ্ট এটা বস্তু দেখুৱাম এতিয়া এইফালে বাগান আছে টি গাৰ্ডেন বাঁহ গছ লাষ্ট এনেকৈ ঘূৰি আহিছিলোঁ এতিয়া এটা বস্তু দেখোন ভাল বস্তু খেজুৰ যোনটো আমি পেকেটে পেকেটে কিনি খাওঁ একেবাৰে দামী খেজুৰ নহ'লে চাওক খেজুৰ হৈছে এইবিলাক এইবাৰতো কমেই হৈছে যোৱাবাৰ এইখিনি মানতে হৈছিলে তলতে ইমান খেজুৰ হৈছিলে এইবাৰ এয়া তো মোৰ পিনে দেখুৱা তো আজি আমাৰ ঘৰত কি আছে চব দেখুৱালোঁ আজি ভিডিঅ'টো অহাকালি আৰু এইটো কোৱা